So hey guys, good morning and welcome back to my YouTube channel. তো এতিয়া মই যাই আছোঁ বৈতামাৰীত। তো এতিয়া আহি পালোঁ মই জেলকাছাৰ। এইখন হৈছে জেলকাছাৰৰ বজাৰখন। এতিয়া জেলকাছাৰ এৰি আহিলোঁ, এতিয়া পালোঁ বৰখন গাঁও। বৈতামাৰীত যোৱাৰ কাৰণ হ'ল বৈতামাৰীত থকা এখন স্কুল য'ত সেলফ ডিফেন্সৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়। তো আজি তাত যাই আছোঁ, তো দেখুৱাম কেনেকৈ কি কৰা হয়। তো এই বৈটামাৰী কাৰাটে একাডেমীটোত আপোনালোকে কাৰাটে সেলফ ডিফেন্সৰ লগতে শিকিব পাৰিব বয় ষ্টেপ ৰটেশ্যন, নানচেক আৰু য়োগা আৰু বহুত কিবা কিবি। তো আমি এতিয়া আহি পালোঁ স্কুলখনত। দৌৰা নৰখিবা, দৌৰা চবে দৌৰা। স্পীড দিয়া দৌৰা দীপশিখা, দৌৰা কি উঠিছা তুমি? দৌৰা দৌৰা টাইম দেৰি আছে না। 9 10 1 2 3 4 5 6 7 8 4 5 6 2 3 যোৱা কেইদিনমান আগত বঙাইগাঁৱত এখন গেম হৈছিল। কি গেম হৈছিল? গেমখনৰ নাম কি গেম খেলিলা? বঙাইগাঁও ডিষ্ট্ৰিক্ট কাৰাটে চেম্পিয়নশ্বিপ, ডিষ্ট্ৰিক্ট কাৰাটে চেম্পিয়নশ্বিপ আছিল। খেলিছিলা না? কেনেকুৱা লাগিছিল? জোৰছে ক'বা, শুনাই নাপাওঁ। কি পাইছা তাত? কিবা মেডেল পাইছা? ঠিক আছে, নেক্সট টাইম গ'ল্ড আনিব ট্ৰাই কৰিবা, হ'ব? ঠিক আছে। নেক্সট আৰু কোন? দীপশিখা খেলিছিলা? খাৰা উঠি আহা দে, তুমি কোৱা তোমাৰ গেমটো খেলি কেনেকুৱা লাগিল? জোৰছে কোৱা, শুনাই নাপাওঁ। ভাল লাগিছে, ঠিক আছে। মেডেল পাইছে কিবা? ব্ৰঞ্জ মেডেল পাইছে। কিহত? কুমিতে। ঠিক আছে, নেক্সট টাইম ব্ৰঞ্জ নহয়, নেক্সট টাইম গ'ল্ড আনিব ট্ৰাই কৰিবা, হ'ব? ঠিক আছে। জিন্তি উঠা, কোৱা তোমাৰ গেমটো খেলি কেনেকুৱা লাগিল? জোৰছে কোৱা, চবকে জোৰছে ক'ব লাগিব নেকি? হা, ভাল লাগিছে, ঠিক আছে। কি মেডেল পাইছা? নেক্সট টাইম ক'ত হ'ব গেম? কেনেকুৱা গেম হ'ব? ডিষ্ট্ৰিক্ট চিলেকশ্যন হ'ল, নেক্সট টাইম ষ্টেট লেভেলৰ গেম হ'ব। ষ্টেট লেভেলৰ গেম আছে, চ' তাতে ভালকৈ খেলিবা, হ'ব? ঠিক আছে দে, অনুস্মিতা উঠ। ঠিক আছে, গেম খেলিলা এতিয়া, তোমালোকে কি মেডেল পাইছা কোৱা এতিয়া? জোৰছে কোৱা, কিহত মেডেল পাইছা? কুমিতে মেডেল পাইছা। নেক্সট টাইম দুয়োটাতে কাটা কুমিতে দুয়োটাই খেলিলে দুয়োটাতে মেডেল আনিব ট্ৰাই কৰিব, হ'ব? ঠিক আছে, ভিডিঅ'ত উঠা। গেম খেলি কেনেকুৱা লাগিল তোমাৰ? ঠিক আছে, কিবা মেডেল পাইছা? ব্ৰঞ্জ মেডেল পাইছা। কিহত পাইছা? কুমিটেড পাইছা না? ঠিক আছে, নেক্সট টাইম আৰু ভালকৈ ট্ৰাই কৰিবা। মনিষুত খেলি কেনেকুৱা লাগিল? ফাৰ্ষ্ট টাইম চবৰেতো ফাৰ্ষ্ট টাইম এইখন গেম, ফাৰ্ষ্ট টাইম গেম আছিল। ঠিক আছে, কেনেকুৱা লাগিছিল খেলি? অলপ ভয় লাগিছিল না? এতিয়া ভয়টো ভাল লাগিছে চবৰে? তোমালোকৰ? বঢ়িয়া দে। কেনেকুৱা লাগিল গেমটো? ভাল লাগিছে। ফাৰ্ষ্ট টাইম কাৰাটে গেম খেলিছা? আগতে কি খেলিছিলা তুমি? কিক বক্সিং খেলিছিলা। তো এতিয়া অলপ ডিফাৰেঞ্চ থাকে, অলপ ডিফাৰেঞ্চ কি বুজি পাইছা? কেনেকুৱা হ'ল গেমখন তোমাৰ? তাত ভাল হৈছে, ঠিক আছে। নেক্সট টাইম ভাল কৰিব ট্ৰাই কৰিব, হ'ব? তো আজি আমাৰ প্ৰেক্টিছ কৰা শেষ পাল। তো আমাৰ কাৰাটে ক্লাছটো হয়
এইখন পিছফালে আছে যতীন্দ্ৰ নাৰায়ণ সৰণী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়। তো আমি ইয়াতে প্ৰেক্টিছ কৰোঁ। এইখন চাব পাৰে, এইখন ফিল্ডখন আমাৰ ইয়াত বহুত ডাঙৰ এখন ফিল্ড আছে, স্কুলৰ ফিল্ডখন প্ৰেক্টিছ কৰিবৰ কাৰণে বহুত ভাল হয়। এই মৰিছে মোক ভিডিঅ' কিয় কৰিছা? তো যোৱা কেইদিনমান আগত আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট কাৰাটে এইটো চেম্পিয়নশ্বিপ হৈছিল। তাত এইটো চিলেকশ্যন গেম আছিল, ডিষ্ট্ৰিক্ট চিলেকশ্যন গেম আছিল। ইয়াৰ পৰা মানে সিহঁতে ষ্টেট লেভেলৰ কাৰণে চিলেক্ট হ'ব। তো আমাৰ কেইজন মানে চিলেক্ট হ'ল। আমাৰ ইয়াৰ পৰা টোটেল 15জন মানে খেলিব গৈছিল। তো 15জনৰ ভিতৰত 8জনে মেডেল পাইছে, বাকী এটা গ'ল্ড আৰু এটা চিলভাৰ আৰু বাকী ব্ৰঞ্জ পাই আছে। তো ভিডিঅ' কৰি আছে, মইতো আকৌ ভিডিঅ' কৰিম। তো বহুত ভাল লাগিছে। তো যদি আপোনালোকে ইয়াৰ কোনোবা ওচৰত আছে কাৰাটে শিকিব খোজে, তো বৈতামাৰী কাৰাটে একাডেমীত আহিব পাৰে। তো বাই বাই আজিৰ কাৰণে।